हेलो दोस्तों, आज मैं आपनालोকৰ ওচৰত এনেকুৱা কাৰৰ ভিডিঅ' লৈ আহিছোঁ যাক চাই আপুনি আচৰিত হৈ যাব। ইয়াৰ আগত হয়তো আপুনি এনেকুৱা আচৰিত ধৰণৰ কাৰ কেতিয়াও দেখা নাই, যাক লাইফত এবাৰ নিশ্চয় চলাই চাব লাগে। তো বোলক সোনকালে ইয়াৰ বিষয়ে জানি লওঁ আৰু প্লিজ ভিডিঅ' শেষলৈ চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। প্ৰথম নম্বৰত আহে বিগ বানানা কাৰ। আপুনি যদি ৰ'দত নিজকে বেলেগ দেখাব বিচাৰে বা আপুনি যদি ভাবে যে মই যেতিয়া ৰাস্তা দি যাম সবে মোৰ ফালে চাই থাকক, তেনেহ'লে আপোনাৰ এই কলৰ দৰে দেখি পোৱা কাৰক নিশ্চয় কিনিব লাগে, যিয়ে আপোনাক ফেমাছ কৰি দিব পাৰে বেলেগ লেভেলৰ লুক হোৱাৰ কাৰণে, য'ত 4জন মানুহ উঠি ইয়াৰ ওপৰত মজা ল'ব পাৰিব। নম্বৰ 2ত আহে P50। এনেতো আপুনি দীঘল কাৰ হয়তো দেখা পাইছে, কিন্তু আপুনি বিশ্বৰ আটাইতকৈ সৰু কাৰ দেখা পাইছেনে, যাক ডাঙৰ মানুহেও চলাব পাৰে। এই কাৰ ইংলেণ্ডত বনোৱা হয়। ইয়াত একমাত্ৰ এজন মানুহে বহিব পাৰে, যাৰ স্পীড প্ৰতি ঘণ্টাত 60 কিলোমিটাৰ হয়। আপুনি যদি কাৰ পাৰ্কিং কৰোঁতে জেগা কম হয়, তেনেহ'লে এই কাৰ আপোনাৰ কাৰণে বেষ্ট অপশ্যন হ'ব পাৰে। নম্বৰ 3ত আহে হট টাব কাৰ। এই কাৰ 2জন বন্ধুৱে নিজৰ ঘৰত বনায়। এওঁলোকে কয় যে আমি সদায় ছুইমিং পুলত থাকি আৰু ছুইমিং পুলত সময় কটাই ভাল পাওঁ, সেইকাৰণে আমি এই কাৰক মডিফাই কৰি ছুইমিং পুল বনাই দিওঁ, যাতে আমি ৰ'দৰ ওপৰতো ছুইমিং পুলৰ মজা ল'ব পাৰোঁ। নম্বৰ 4ত আহে টয়োটা কনচেপ্ট কাৰ। এই কাৰ ফেমিলিৰ কাৰণে বহুত মজাৰ কাৰ হয়, য'ত একেলগে 8জন মানুহ বহিব পাৰে, যাৰ চাৰিওপিনে আপুনি LED স্ক্ৰীণ দেখা পাব, যাতে নিজৰ সেন্সৰৰ জৰিয়ে বাহিৰৰ ইনফৰমেশ্যন ড্ৰাইভাৰক অতি সহজে দিব পাৰে। যদি আপুনি ফেমিলিৰ লগত ক'ৰবাত ফুৰিব যাব বিচাৰে, তেনেহ'লে এই কাৰ আপোনাৰ কাৰণে বেষ্ট চইচ হ'ব। 5 নম্বৰত আহে Volkswagen Caddy। এই কাৰ চলিবলৈ ড্ৰাইভাৰ দৰকাৰ নাই, অৰ্থাৎ ই বিনা ড্ৰাইভাৰত চলিব পাৰে। যদি ইয়াৰ আগত কিবা বস্তু আহি যায়, তেনেহ'লে ইয়াত লগা সেন্সৰৰ জৰিয়ে ইনফৰমেশ্যন লৈ ব্ৰেক মাৰি দিয়ে আৰু নিজকে এক্সিডেণ্ট হোৱাৰ পৰা বচাই লয়। যেনে এইটো কাৰ নহয়, ৰবটহে, অৰ্থাৎ ই ফুল্লি অটো ড্ৰাইভাৰ হয়, য'ত মানুহৰ দৰকাৰ নপৰে, য'ত আপুনি মুভি, চিনেমা, ইণ্টাৰনেট, কম্পিউটাৰত ভিডিঅ' গেম খেলা ইত্যাদি অতি সহজে খেলিব পাৰে, আৰু ইয়াৰ ওপৰত লগা কাইচৰ জৰিয়ে প্ৰকৃতিৰ ধুনীয়া ৰূপ চাব পাৰিব। তো হে দোস্ত, ইয়াৰ ভিতৰত আপোনাৰ কোনটো বেছি ভাল লাগিল কমেণ্ট বক্সত নিশ্চয় জনাব। ভিডিঅ' চোৱাৰ কাৰণে চবকে ধন্যবাদ। প্লিজ ছাবস্ক্ৰাইব কৰা পাহৰি নাযাব।